Hello viewers, welcome and welcome back to my channel. আজিৰ ভিডিওটো গুৱাহাটীৰ জামৰ পৰা আৰম্ভ কৰি দিছো। মই গৈ আছো দাদাৰ ঘৰলে। তাহাতৰ ঘৰত আজি সত্যনাৰায়ণ পূজা আছে। মই বোলে এটা ভিডিও বনাও আৰু গুৱাহাটীত গধূলি সময়ত ওলাই লাভেই নাই, ইমান জাম হয় আৰু জামৰ মাজত ফসি ফসি আহি পাইছোহি আৰু তাৰ ঘৰৰ ওচৰ। তাৰ ঘৰ আহি পাই গলোহি আৰু এতিয়া যাও ওপৰলে, ওপৰত গৈ লগ পাই আছো ৰব। ভিডিও কৰা গম পায়ে দুইটাই হাই দিছে। ভিডিও কৰিলে হাই দিবই আৰু তাহাঁতি। আৰু এজনী হৈছো মই, পূজাৰ কাৰণে একদম সিম্পল মেখেলা চাদৰ পিন্ধি আহিছো। ওম ঈশানায়দিক পালাই নম, ওম অনন্তদিক পালাই নম, আসমনাথং জলম্বাই নম, এষ কল্পিত অর্ঘ দক্ষ দিক পালেভ্য দেবতা, ওম অর্ঘাই নম। আহি পোৱাৰ পিছতে প্ৰথমতে বয়ে চাহকাপ দিলে, চাহকাপ খাই ললো। মই আহি পোৱা মানে পূজা আৰম্ভ হৈয়ে গ'ল। আহিয়ে অলপ সময় বহি পূজা পাঠ কৰি থকা শুনিলো। তাৰ পাছত আমি ইয়াত বহি গোটেইকেইটাই কথা পাতি আছো। এইটো হৈছে পিকু, মোৰ বৰ ভায়েক। আৰু এতিয়া দেৱে পাঁচালি পঢ়ি আছে। বলক আপোনালোককো অলপ শুনাও পাঁচালি। ব্রাহ্মণৰ ঠাই দেখিল নয়নে তথা ব্ৰতন নহয়, মাগিলে বৰ আমি কৰি কাতৰ, বাপৰে স্বামী বৰ আহি এক ঘৰ, এতেকে কৰিব পূজা চৰতে এইপিনে পূজা চলি আছে আৰু আমাৰ এই মস্তিখুৰকেইটা চাওক, এইকেইটাৰ পৰা নিজৰ দুনিয়াতে ব্যস্ত। আগতে সদায় চাৰিটাক লগ পাই থাকে, আজি আৰু এজনীক লগ পাইছে। পাঁচটাই মিলি পুৰা ফূৰ্তি কৰি আছে আৰু। এই বুলি প্ৰণাম কৰে হত হত, দুষ্ট হৈয়া চিত্ত দেৱে বলে কদনত, নাখাই নেক কলাৱতী মৰয়। পূজা শেষ হ'ল, পূজা ভালে ভালে হৈ গ'ল আৰু এতিয়া চুমে প্ৰসাদ বিলাব লৈছে আৰু সিয়া প্ৰসাদ বিলাই আছে। আৰু এইটো হৈছে ঘোল, ঘোলো কয় বহুতে, ভোগো কয়। কাৰ কাৰ ফেভৰেট বাৰু? মই জনাততো এইটো বহুতৰে ফেভৰেট হয়, বহুতে খাই ভাল পায়। মোৰ ছোৱালীও খাই বহুত বেছিয়ে ভাল পায়। তাই এটা বাতিয়ে নহয়, তাইক দুটা দুটা বাতি লাগে। জঁপিয়াই জঁপিয়াই ভাগৰ লাগিলে। এতিয়া ৰুম ঠাণ্ডা হোৱাৰ কাৰণে কম্বল লৈ পুৰা টিভি চোৱাত ব্যস্ত আমাৰ চাৰিটা বাচ্চা। আৰু এতিয়া খাই বৈ ঘৰলৈ ওলাই আহিলোঁ। এতিয়া 12:15 হ'ল ৰাতি। খোৱা বোৱা সেইবিলাক ভিডিঅ' নকৰিলোঁ আৰু, কাৰণ দেৰি হৈছে যেতিয়া। অলপ জল্দি জল্দি চবেই লগে ভাগে কৰি খাই বৈ আহিলোঁ আৰু। আজিৰ ভিডিঅ'টো ইমানতে শেষ। মই এটা ৰেচিপি ভিডিঅ' ইয়াৰ পিছতে লগাই দিছোঁ, আপোনালোকে ভিডিঅ'টো পিছলৈকে চাব। মই বনাইছিলোঁ খাৰেদি মাছ। খাৰ মানে যিটো কল খাৰ হয়, সেই কল খাৰেদি মাছ বনাইছিলোঁ। খুব কম সময়তে হৈ যোৱা এটা ৰেচিপি। তেতিয়াহ'লে চাওঁ বলক আমাক কি কি লাগিব। মই লৈছোঁ ইয়াত এটা ডাঙৰ পিঁয়াজ, নহৰু, জলকীয়া আৰু আদা। পিঁয়াজ, নহৰু, জলকীয়া, আদা এই খাৰ বনাবৰ কাৰণে অলপ বেছিকৈ লাগে। আৰু আপোনালোকে যদি বেছি মানুহৰ কাৰণে বনায় তেনেহ'লে আৰু অলপ বেছিকৈ লৈ ল'ব। মই আজি অকল 2জন মানুহৰ কাৰণে বনাইছিলোঁ। পিঁয়াজ, নহৰু, জলকীয়া, আদা গোটেইখিনি একেলগতে পেষ্ট বনাই ল'লোঁ। আৰু এইখিনি হৈছে খাৰ, কল খাৰ। মই বাতিত এইখিনি উলিয়াই লৈছোঁ, কিন্তু যিমানটো লাগে সিমানেই দিম। গোটেইখিনি প্ৰয়োজন নাই, কাৰণ অকণমানতে বহুত হৈ যায়গৈ খাৰ। প্ৰথমতে কেৰাহীখন পাতি দিলোঁ, তাৰপাছত তাত তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া ইয়াত দিছোঁ গোটা জিৰা। অলপ গোটা জিৰা ফুটাই লৈছোঁ আৰু তাৰপিছতে যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ ইয়াতে। আৰু এইখিনি দিয়াৰ পাছত এবাৰ ভালকৈ লৰাই ল'ম। এই ৰেচিপিটো বনাবৰ কাৰণে আমাক বহুত বেছি বস্তুৰ প্ৰয়োজন নাই, কম বস্তুতে আৰু কম সময়তে হৈ যায়। আৰু এতিয়া ইয়াত মই দিছোঁ হালধি। বহুতে খাৰ বনাওঁতে হালধি নিদিয়ে, হালধি নিদিলে কালাৰটো বেছি ভাল পায় হালধি নিদিয়াকৈ, কিন্তু মই হালধি দিলে ভাল পাওঁ কাৰণে দিছোঁ। আৰু নিমখ দিলোঁ আৰু ইয়াত এতিয়া ৰেড চিলি দিছোঁ। খাৰত অলপ জ্বলা হ'লে ভাল লাগে, কেঁচা জলকীয়াও আপোনালোকে নিজৰ হিচাপত দিব পাৰে। আৰু ইয়াত এতিয়া অলপ মই ৰেড চিলিও দি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ গোটেইখিনি।
আৰু এতিয়া মই দিম ইয়াত খাৰ প্ৰথমতে অলপ দি চাব লাগে প্ৰথমতে বহুত বেছিকৈ দি দিব নালাগে তেতিয়া খাৰটো বহুত বেছি হোৱা চান্স থাকে আৰু বেছি হ'লে খাই ভাল নালাগে কিন্তু খাৰটো কিছুমানে কম হ'লে ভাল পায় কিছুমানে বেছি হ'লে ভাল পায় এও অকণমান হ'লে ভাল পায় কাৰণে মই অকণমান সৰহকৈ দিছোঁ খাৰটো দিয়াৰ পিছত একদম ৰঙা হৈ গৈছে দেখিছে নহয় আৰু এতিয়া মই ইয়াত সৰহকৈ দি দিছোঁ পানী খাৰত অলপ সৰহকৈ পানী দিব লাগে বহুত সময় উতলাব লাগে খাৰখিনি সেইটো কাৰণে সৰহকৈ পানী দি এতিয়া মই ইয়াত ঢাকন দি দিলোঁ ঢাকন দাঙি দেখুৱাইছোঁ এতিয়া আপোনালোকক খাৰ এনেকৈ বহুত সময় উতলাব লাগে উতলাই যেতিয়া পানীটো অলপ কমি আহিছে আৰু তাৰ টেষ্টটো আহি গৈছে আৰু এতিয়া মই ইয়াত এড কৰিছোঁ মাছ আৰু মই ইয়াত ৰূপচন্দা মাছ দিছোঁ আৰু মাছৰ মাথাও দি দিছোঁ আপোনালোকে যিকোনো মাছেই দিব পাৰে যি ইচ্ছা তাকে দিব পাৰে মাছ ফ্ৰাই কৰিবলৈ সকলোৱে জানে সেইটো কাৰণে মই মাছ ফ্ৰাই কৰাখিনি নেদেখুৱালোঁ আৰু ডাইৰেক্ট মাছ দিয়াখিনিহে দেখুৱাইছোঁ আমাৰ খাৰ ৰেডি হৈয়ে গৈছে মাছ দিয়াৰ পিছত অকণমান সময় উতলাই ল'ম সেইটো কাৰণে আকৌ ঢাকনখন মাৰি দিছোঁ এতিয়া এয়া উতলি দেখিছে নহয় কিমান কমি আহিলে কিমান সৰহকৈ পানী দিছিলোঁ আৰু আমাৰ খাৰেদি বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰতে ধনিয়া দি দিছোঁ আৰু আমাৰ মাছ ৰেডি আৰু এতিয়া গেছ অফ কৰি দিম ভালকৈ এবাৰ লৰাই লৈছোঁ প্ৰথমতে তাৰপাছত গেছ অফ কৰি দিম গেছ অফ কৰি দিলোঁ আৰু তাৰ পাছত 5 মিনিটমান ৰেষ্ট ল'ব দিম তাৰপাছত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ আৰু এইখিনি হৈছে খাৰেদি বনোৱা মাছৰ জোল আমাৰ মাছ ৰেডি হৈ গ'ল আৰু আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব খুব সোনকালে হৈ যায় আৰু খুব কম বস্তুতে হৈ যায় আৰু আপোনালোকে যদি ট্ৰাই কৰে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব আপোনালোকে খাই ভাল পাব মই বিয়াৰ আগত কেতিয়াও এই খাৰ বনোৱাও নাই খায়ো পোৱা নাছিলোঁ বিয়াৰ পিছতেই খাইছোঁ কিন্তু খাই বহুত ভাল লাগে সেইটো কাৰণে মই এতিয়া বনায়ে থাকোঁ খাৰেদি মাছ আজিলৈ ইমানখিনিয়ে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই